गुटका चाय मैं तो कुछ और ही समझ रहा था। दिल गार्डन गार्डन हो रहा है। जी हाँ কাহিনীটো এনেকুৱা হ'ব हाँ ये कर लो पहले। তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি ভিডিঅ'টো শুই আৰম্ভ কৰিছোঁ। তো গাইজ ৰাতিপুৱা আপোনাৰ এতিয়া শুই উঠিলোঁ, উঠি মেলি মুখ চুখ ধুই খাই বৈ আজৰি। তো গাইজ আজি এটা বিশেষ কাম কৰিবলৈ গৈ আছোঁ। যোৱাবাৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁৱে যে ওপৰত আপোনাৰ মানে ফাৰ্ষ্ট ফ্ল'ৰত আৰু मस्त प्लान है। তো গাইজ ফাৰ্ষ্ট ফ্ল'ৰত মানে এই শ্বৰ্টখন খোলাৰ পিছত বাঁহখিনি থৈ দিয়া আছে এনেই। তো বাঁহখিনি বেয়া হৈ গৈছে, পূৰা পচি গৈছে। তাত থাকি এটা ৰুম বেৰি ল'ম বুলি ভাবিছোঁ। তো ভিডিঅ' চিডিঅ' বনাবলৈ বিৰাট সুবিধা হ'ব। তো গাইজ তাকে বোলো আজি এতিয়া লগত কোনো নাই, অকলে কৰিব লাগিব। ছিংগুল মেন কৰিবইতো লাগিব। कोई बात नहीं। আজিয়ে যে শেষ হ'ব এইটো কোনো কথা নাই। তো গাইজ ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই যাওক। TG07 ব্লগাৰ্ছ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰে। ধন্যবাদ। তো গাইজ নলোৱা কটাইখন লৈ লৈছোঁ। দাখন ভাল লগাবলৈ দিয়া অনাই নাই। তো বতৰো দেখিছে আপোনালোকে, অলপ ৰ'দ দিছে, মানে ৰ'দটো ওলাইছে আৰু অলপ। তো বাকী বস্তুখিনি লৈ লওঁ। ইয়াত বাঁহখিনি এইখিনি থৈ দিয়া আছে। তো এই বাঁহখিনিয়ে এইটো ৰুম, এই খুটাটোৰ পৰা এইটো খুটা এনেকৈ কৰি এইডোখৰ পৰা এইটো অকণ খোলাকৈ ৰাখিম। তো গাইজ এইখিনি হ'বনে নহ'ব ঠিকনা নাই। তো হিচাপটো কৰি ল'ব লাগিব টোটেল কিমান লাগে। তো গাইজ মই এনেই মানে মেজাৰমেণ্ট এটা কৈছিলোঁ। তো মেজাৰমেণ্টটো কৰোঁতে মানে আপোনাৰ 340ডালমান লাগিব। তো চাই লওঁ আছেনে নাই। যদি মায়ে মানে বহুত কামত খটাই দিলে, মানে এই যি য'ত ত'ত লগাই থৈছে। তো খুলি মেলি লগাব লাগিব। এইকেইডাল দীঘলে আছে, লগাই থোৱা আছে। তো এইকেইডাল হেৰি কৰি ল'ব লাগিব। সেইটো অকলে হিলাব নোৱাৰি, বিৰাট ৱেট আছে, হিলাব নোৱাৰি। এতিয়া বাঁহখিনি আপোনাৰ হৈ যাব যেন লাগিছে। তো বাঁহখিনি হোৱা নহয় হিচাপ কৰি ল'লোঁ, মানে হৈ যাবগৈ। তো গাইজ ৰছী লাগিব। তো ৰছীটো ক'ত থ'লোঁ, ৰছীখিনি বিচাৰি লওঁগৈ। ৰছীখিনি বিচাৰি পোৱা নাই, মানে কেছটো কি মায়ে চাগে গোটেইখিনি ইউজ কৰি পেলালে। তো এটা কাম কৰিলোঁ, এতিয়া গজাল মাৰি আপোনাৰ ঠিক কৰিম। অলপ গজালখিনি লৈ লওঁ, হাতু এনেকৈ লৈ ল'ব লাগিব। তো চলো। ले लिया है, क्या है इसको हथौड़े को डाल देगा इसके अंदर, और एक हथौड़ा है वो ही लेके जाएगा। छोटा वाला है। इधर मेरा पूरा का पूरा सामान रखा हुआ है। ইয়াত पूरा এইবিলাক থৈ দিয়া আছে, মানে কাঠ কোট কৰা কিবা কিবি ইয়াত থৈ দিয়া আছে। সেইখিনি বৰ্তমান ইয়াত একো মোৰ প্ৰয়োজন নাই ইয়াৰ বস্তু। ধৰা সৰু হাতৰিটোৰ ভিতৰত আছে নি? शाबाश बेटा। এডোখৰতে চটফৰাই ঘূৰি ফুৰিছোঁ। ইটো কি দেখিছে নাই? ভোগা চোৱা নাই, চাওঁ কোনটো বাহ নাই, বৰ বাহ দেখা নাই। মই এডোখৰতে চটফৰাই ঘূৰি ফুৰিছোঁ। পূৰা আজি দি দিলে আৰু একো নাই, আৰু ডিষ্টাৰ্ব নিদিলে একো নকৰে। আৰু মোৰ কাম মই কৰি থাকিম। স্কট বনালোঁ লৈ যাওঁ। চলো আমি গামোচাখন লৈ আহিছোঁ, মানে গামোচা লৈ আছোঁ মানে পটককৈ ফাঁচি আহি যায়। অকণমান চৰ্দি যেন লাগি আছে। তো ফেচ মাৰিবলৈ
तो पहुँच गया এতিয়া यहाँ पे এটা এটাকৈ বাঁহ আনি আজি হয়তো অকল এইটো ছাইডৰখনকে ঠিক কৰি লওঁ নেকি চাই লওঁ তো আপোনালোকে চাই থাকক গম পাই যাব গজাল মাৰিবলৈ অসুবিধা হ'ব মানে গজালটো সৰু সৰু খুব গজালবিলাক তো ইমান ডাঙৰ ডাঙৰ নহয় আজি গজাল মাৰিব নোৱাৰিম তো তাৰ কাৰণে আনি লৈছোঁ তাহে পূৰা কোলা তাহ অলপ পিন্ধি থোৱা আছিলে সেইখিনি মেৰিয়াই পূৰা লগাম এতিয়া Let's see. A few moments later. তো গাইজ এতিয়া অকণমান আহি ৰেষ্ট ল'বলৈ লৈছোঁ মানে মেইন কথাটো হ'ল কি তাত আপোনাৰ যিকেইটা নেকি ভাবিছিলোঁ গজাল মাৰি দিম আকৌ ভাবিছিলোঁ টায়াৰ বান্ধি দিম কিন্তু সেই চিষ্টেমত পেলাই লৈ কৰিলে নহ'ব তো তাক কৰিবলৈ কাৰণে বেলেগ চিষ্টেমত কৰিব লাগিব তো ডাইৰেক্ট থিয় কৰা এক পিচকৈ ধৰি তাক বান্ধিব লাগিব ये बड़ी अच्छी बात कही आप তো গাইজ এতিয়া অকলে কৰিবলৈ অকণমান অসুবিধাই হয় তাকে চাওঁচোন কি হয় লেটছ চি অকণমান চাহ কিবা এটা খাই লওঁ তো গাইজ এয়া চাহ দিছে গাখীৰ চাহ দুধ কা চাহ मैं तो कुछ और ही समझ रहा था এইফালে ৱাইফো পূৰা ধুনীয়াকৈ গাখীৰ চাহ খাই আছোঁ তো খাই লওঁ उसके बाद One eternity later. চাহ তাহ খাই মেলি হৈ গ'ল আহি আছোঁ এতিয়া টেকনিকটো কেনেকৈ লগাব লাগিব এতিয়া দিয়া কাহিনীটো এনেকুৱা হ'ব हाँ ये कर लो पहले সেই ৰথৰ পৰা সেই ৰথলৈ এডাল বান্ধি এডাল দি থৈ আছে তাৰ ওপৰত ডাইৰেক্ট আউজাই এনেকৈ থৈ তো বান্ধি তলত এনেকৈ ৰথটো দি এইডালৰ পৰা এইডালত এনেকৈ কৰি ইয়াত এডাল ভৰাই তাৰপৰা এডাল তো দি চব খাই বান্ধি দিলে হৈ যাব তো গাইজ বহুত দেৰি হৈ গ'ল হয়গৈ নহয় ঠিকনা নাই তো চাওঁচোন কিমানকণ হয়গৈ दिल गार्डन गार्डन हो रहा है A few inches later. তো গাইজ ফাইনেলি এখন বেজ যেনে তেনে শেষ কৰিছোঁ ৰাতিপুৱাৰ পৰা অৱস্থা চাওক হাতৰ অৱস্থা কাহিল হৈ গৈছে পূৰা তলৰ পৰা ওপৰলৈ তো গাইজ এতিয়া হৈ গৈছে এখন পূৰা দেখিছে মানে গাহৰি গোৱালৰ নিচিনাকৈ এখন হৈ গৈছে বাকী এইফালে আপোনাৰ আৰু তিনিখন লগাবলৈ আছে এইফালে মাদাৰ ইণ্ডিয়া বহি আছে হাই কৈ দে হাই বাই कैसा लगा मेरा मजाक গাইজ এতিয়া হৈ গ'ল আজি ইমানকণে কৰিলোঁ বাকী আপোনাৰ কাইলৈ কৰিম বাকীখিনি তো আজিলৈ সমাপ্ত কাৰ্যসূচী গা চা ধুই লওঁ গাইজ গা চা ধুই মেলি ধুনীয়াকৈ এয়া একদম পূৰা হাৰ্ডি নাইকিয়া মাংস आप दो ना পূৰা দিম এতিয়া দি লওঁ ফাইনেলি খাই বৈ হৈ গ'ল একদম জীয়াই হতাই এতিয়া ধুনীয়াকৈ দেখিলে আজি দিনটো তেনেকৈ গ'ল এখন বেয়ে কৰিব পাৰিলোঁ গাইজ বাকী কাইলৈ কৰিম এতিয়া হোৱাতে আৰম্ভ কৰিছিলোঁ আৰু হোৱাতে শেষ কৰিছোঁ মানে অকণমান জীয়াইছোঁ তো গাইজ ভিডিঅ' চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো কি কৰিব লাগে সাবস্ক্রাইব কৰিব কমেন্ট কৰিব তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই তো টিল দেন টাটা বাই 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 বাই